এয়া আমাৰ তৰমুজৰ ভাজি ৰেডি। আজি আপোনালোকক তৰমুজৰ ভাজি বনাই দেখাম বুলি ভাবিছোঁ। আপোনালোকে খাইছে নাই কমেণ্ট কৰি জনাব, আৰু যদি খোৱা নাই আপোনালোকেও খাব। এতিয়াই আমি ওপৰটো খালোঁ, এতিয়া এইটো বাকলিটো এতিয়া মই ভাজি বনাম বুলি ভাবিছোঁ। এয়া কাটি লওঁ। মই বাকলিটো এৰাই ল'লোঁ, এতিয়া কাটি ল'ম। ইয়াত মই আলু কাটি দিছোঁ সৰু সৰুকৈ। এতিয়া মই বগা সৰিয়হ আৰু বাদাম লৈছোঁ, দুইটা পেষ্ট বনাই ল'ম। আপোনালোকে এইটো ৰঙা বাকলি থকা বাদামটো বদলি আপোনালোকে কাজু বাদামো দিব পাৰিব। মোৰ ওচৰত কাজু বাদাম নাই, তাৰ বাবে মই এইটো বাদামকে লৈছোঁ। ইয়াত বাদামৰ সৰিয়হ পেষ্ট বনাই ল'লোঁ। হৈ গ'ল। এতিয়া মই তৰমুজৰ ভাজি বনাবলৈ লৈছোঁ। এয়া তেল দি ল'লোঁ কেৰাহীত। তেলটো গৰম হৈ গ'ল। মই ইয়াত পাঁচফোৰণ দিছোঁ আৰু জিৰা দিছোঁ, এয়া গোটা জিৰা। ইয়াত পিঁয়াজ দি দিছোঁ ফুটিলে। ইয়াত মই আদা নহৰু পেষ্ট দি দিছোঁ। হালধি লৈ লৈছোঁ। দি দিলোঁ। এতিয়া মই ইয়াত বিলাহী পেষ্ট বনাই দিছোঁ, ইয়াত বিলাহী পেষ্ট অলপ দি দিছোঁ। বিলাহী পেষ্টৰ লগত মই ইয়াত বগা সৰিয়হ আৰু বাদাম জোখমতে নিমখ দি দিছোঁ। ইয়াত মই এতিয়া তৰমুজ আৰু আলু দি দিছোঁ। আপোনালোকে বনাই খাব, এতিয়া চবৰ ঘৰতে তৰমুজ খাইছে।
অকণমান গেছটো কমাই দিছোঁ, মিডিয়ামত ৰাখিব গেছটো। এতিয়া মই ইয়াত ধনিয়া পাউডাৰ দি দিম। এতিয়া মই দাঙি চাইছোঁ, এতিয়া আমাৰ তৰমুজৰ ভাজি ৰেডি। আপোনালোকে অকণমান জুলীয়াকৈও ৰাখিব পাৰিব, মই শুকুৱাই পেলাইছোঁ পানীটো। আপোনালোকে বনাই খাব। এয়া আমাৰ তৰমুজৰ ভাজি ৰেডি। ইমানটোতে মই ৰাখি দিম, ইয়াতকৈ শুকান নকৰোঁ আৰু।